Hello everyone, welcome to our channel Cuisine Fusion. মই আজি আৰু এটা নতুন ৰেচিপি লৈ আহিছো। আজি মই টেঙামৰা আৰু মাছৰ এটা ৰেচিপি লৈ আহিছো। তেন্তে আপোনালোকে চাই থাকক মই আজিৰ এই টেস্টি ৰেচিপিটো কেনেদৰে বনালো। প্ৰথমতে মই এইখিনি টেঙামৰা লৈ লৈছো। এই টেঙামৰাখিনি এতিয়া বাছি ধুই ভালকে সাফা কৰি কাটি লওঁ। এয়া চাওক এতিয়া এই টেঙামৰাখিনি কাটি লোৱা হৈ গৈছে। এতিয়া মই এইখিনি কেইপিছমান মাছ লৈ লৈছো আৰু এইখিনি এটা পিয়াজ মিহিকে কাটি লৈছো। এইখিনি আদা আৰু নহৰুৰ পেষ্ট লৈ লৈছো। এইখিনি কেঁচা জলকীয়া লৈ লৈছো আৰু এইখিনি বিলাহী লৈ লৈছো। এতিয়া এই মাছৰ পিচ কেইটাত মই অকমান নিমখ আৰু অকমান হালধি সানি লওঁ। এতিয়া এই মাছৰ পিচ কেইটা মই ফ্ৰাই কৰি লওঁ। এতিয়া কেৰাহীত এইখিনি মিঠাতেল দি দিছো। তেলখিনি গৰম হৈছে। এতিয়া মই মাছৰ পিচ কেইটা দি দিছো। এতিয়া এই মাছৰ পিচ কেইটা এটা সাইডত ফ্ৰাই কৰা হৈ গৈছে। এতিয়া আনটো সাইডত উলটাই দিছো। এতিয়া এই মাছৰ পিচ কেইটা ফ্ৰাই কৰা হৈ গৈছে। এইখিনি মই উলিয়াই থওঁ। মাছ ফ্ৰাই কৰোতে যিখিনি তেল ৰৈ গৈছিল তাতে তেজপাত দি দিছো। এতিয়া এই পিয়াজখিনি দি দিছো আৰু এই জলকীয়াখিনি দি দিছো। এতিয়া এই গোটেইখিনিকে অকমান সময় ভাজি লওঁ। এতিয়া এই পিয়াজখিনি ভাজি লোৱা হৈ গৈছে। এতিয়া কাটি ৰখা টেঙামৰাখিনি ইয়াতে দি দিছো। গোটেইখিনিকে ভালকে মিক্স কৰি দিছো। এতিয়া ইয়াতে অকমান হালধি পাউডাৰ আৰু অকমান নিমখ দি দিছো। এইখিনিকো ভালকে মিক্স কৰি দিছো। এতিয়া 10 মিনিটৰ কাৰণে ঢাকন এখন লগাই এইখিনি ভালকে সিজিবলৈ ৰাখি থওঁ। এতিয়া 10 মিনিট হৈ গৈছে। এইখিনি এতিয়া ভালকে লৰাই দিওঁ। এতিয়া ইয়াতে আদা আৰু নহৰুৰ পেষ্টখিনি দি দিছো। এইখিনি এতিয়া ভালকে লৰাই দিছো। এই আদা আৰু নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে অকমান সময় ভাজি লওঁ। এতিয়া ইয়াতে কাটি ৰখা বিলাহীখিনি দি দিছো। এইখিনিকো ভালকে মিক্স কৰি দিছো। এতিয়া আকৌ 5 মিনিটৰ কাৰণে ঢাকনখন লগাই ৰাখি থওঁ। এতিয়া 5 মিনিট হৈ গৈছে। এইখিনি ভালকে লৰাই দিওঁ। এতিয়া ইয়াতে এইখিনি অকমান গৰম পানী দি দিছো। এয়া চাওক এতিয়া এইখিনি ভালকে উতল আহিছে। এতিয়া ইয়াতে ফ্ৰাই কৰি ৰখা মাছৰ পিচ কেইটা দি দিছো। এইখিনি এতিয়া ভালকে লৰাই দিওঁ। এতিয়া 5 মিনিটৰ কাৰণে ঢাকনখন লগাই ৰাখি থওঁ। 5 মিনিট হৈ গৈছে। এইখিনি এতিয়া ভালকে লৰাই দিওঁ।
এতিয়া ইয়াতে এইখিনি অকণমান ধনিয়া পাত দি দিছোঁ ভালকৈ মিক্স কৰি দিছোঁ এতিয়া আমাৰ মাছ আৰু টেঙামৰাৰ এই ৰেচিপিটো ৰেডি হৈ গৈছে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ এতিয়া এইখিনি গৰমে গৰমে সাৰ্ভ কৰি লওঁ মাছ এনেদৰে টেঙামৰাৰ লগত বনালে খাবলৈ খুবেই টেষ্টি হয় অকমান টেঙা লাগে কিন্তু খাই সঁচাকৈ খুবেই ভাল লাগে আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাব পাৰে আজি মই বনোৱা এই টেঙামৰা আৰু মাছৰ ৰেচিপিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মোৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে মোৰ আহিব লগা প্ৰত্যেকটো নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে থ্যাঙ্কস ফৰ ৱাচিং